हेलो फ्रेंड्स, मैं बरखाई स्वागतम जनाइছো देसी टू विदेशी चेनेलলৈ। আজি মই বনালো বৰ ভাজি। বৰ ভাজিটো সকলোৱে বিভিন্ন ধৰণে বনাই খায়। ময়ো বিৰাটেই ভাল পাওঁ খাই। ভাজি থাকোতে আধা খাওঁতে খাওঁতে নোহোৱাই হৈ যায়। আপোনালোকেও বাৰু তেনেকুৱা কৰেনে? কমেন্ট কৰি জনাবচোন। তেনেহলে দেৰি নকৰি একেবাৰে সিম্পলকে বনোৱা মচুৰ দাইলৰ বৰ ভাজি ৰেচিপিটোলৈ আহোচোন। ইয়াৰ বাবে লৈছো 200 গ্ৰাম মচুৰ দাইল। মচুৰ দাইলখিনি ভালদৰে ধুই 1 ঘণ্টামান সময় পানীত তিয়াই ৰাখিছিলো আৰু এতিয়া পানীখিনি অজৰাই বাউল এটা লৈ লৈছো। আৰু লৈছো 4টা কেঁচা জলকীয়া, আপুনি সোৱাদ অনুসৰি লৈ ল'ব, আৰু আদা 1 ইঞ্চি লৈ লৈছো। আপুনি ইয়াত নহৰু ব্যৱহাৰ কৰিব পাৰিব, মই নহৰু লোৱা নাই। নহৰু ললে 6-7 ফুটামান নহৰু লৈ ল'ব। এতিয়া লৈ লৈছো এটা মিক্সাৰ জাৰটোত দাইলখিনি লৈ লৈছো। আৰু ইয়াত জলকীয়া আৰু আদাখিনিও লৈ লৈছো। আৰু অকমান নিমখ লৈ লৈছো। নিমখ মই সৰু চামুচেৰে আধা চামুচ লৈছো, আপুনি সোৱাদ অনুসৰি ল'ব। এতিয়া এইখিনি ধুনীয়াকৈ পেষ্ট এটা বনাই লম। পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া আহিছো নেক্সট প্ৰসেছলৈ। গেছত কেৰাহী এটা পাতি লৈছো। কেৰাহীটো গৰম হৈ গৈছে আৰু এতিয়া ইয়াত সৰিয়হৰ তেল অকমান দি দিছো। তেলখিনিও গৰম হৈ গৈছে। মই কেৰাহীটোৰ চাৰিওফালে অকমান লগাই লৈছো আৰু এতিয়া ইয়াত চামুচেৰে পেষ্টখিনি অলপ অলপকে দি দিছো। গেছটো মিডিয়াম টু লো ফ্লেমতে ৰাখি মই 1 মিনিট সময় ভাজি ললো। এতিয়া দেখিবলৈ পাইছে ধুনীয়া ৰঙচুৱা হৈছে। মই এইখিনি লুটিয়াই দিছো। এনেদৰে লুটিয়াই দিয়াৰ পিছত এইটো সাইডো 1 মিনিট সময় ভাজি লম। দুইফালে ধুনীয়া ৰঙচুৱা হৈ গৈছে। এতিয়া মই এইখিনি নমাই ৰাখি দিম। এতিয়া সেকেন্ড বেচটো দি দিছো। প্ৰথমতে ভজাৰ দৰে গোটেইখিনি ভাজি লম। একেবাৰে সহজতে বনাব পাৰা মচুৰ দাইলৰ বৰা ভাজি ৰেচিপিটো যদি ভাল লাগিল এটা লাইক কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব। যদি ভিডিঅ'টো চাই ভাল পালে এটা কমেন্ট কৰিও জনাব। তেনেহলে আজিলৈ আহিছো, পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম। ধন্যবাদ।